নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা HS ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ কাৰণে ই বুক প্ৰস্তুত কৰি ওলাইছে। কেনেদৰে আপোনালোকে ই বুকসমূহ ডাউনলোড কৰিব, এই ভিডিঅ'টোত কম সময়ৰ ভিতৰতে আলোচনা কৰা হ'ব। আহক ভিডিঅ'টো আলোচনা কৰোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ফিজিক্সৰ পাৰ্ট 1, কেমেষ্ট্ৰি, মেথামেটিক্স পাৰ্ট 1, এনেকৈ আপোনালোকৰ সাহিত্য সৌৰভ, এনেকৈ আপোনালোকৰ ভালেকেইখন কিতাপৰ PDF সমূহ দিয়া আছে। কম সময়ৰ ভিতৰতে আৰু বাকী যিমান ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যিমান ছায়েন্স আৰ্টছ কমাৰ্চৰ যিমান আপোনালোকৰ কিতাপ আছে সকলো কিতাপ উপলব্ধ হ'ব কম দিনৰ ভিতৰতে। আপোনালোকে মই কেনেকৈ ডাউনলোড কৰিব চাওক। সাহিত্য সৌৰভ, মই অসমীয়া সাহিত্য সৌৰভখন আপোনালোকে জাষ্ট এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ PDFটো এনেকৈ ডাউনলোড হৈ যাব। ডাউনলোড হৈ আছে। মই অসমীয়া সাহিত্য সৌৰভখন ডাউনলোড কৰি আছোঁ। এনেকৈ ধৈৰ্য ধৰিব অলপ। সাহিত্য সৌৰভ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি HS ছেকেণ্ড ইয়েৰৰ অসমীয়া মোৰ মাতৃমুখ দৰ্শন, এনেকৈ আপোনালোকে গোটেই সম্পূৰ্ণ কিতাপখন আছে। আপোনালোকে এনেকৈ PDF সমূহ ডাউনলোড কৰি ল'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। আপোনালোকে তাৰ পৰা গৈ পোনে পোনে এনেকৈ ডাউনলোড কৰিব পাৰিব। আপোনালোকে লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱাকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত আপোনালোকৰ ফিজিক্স পাৰ্ট 1, কেমেষ্ট্ৰি এনেকৈ ওলাই যাব গোটেই কিতাপবিলাকৰ নাম। আপোনালোকে জাষ্ট কিতাপখনত নামটোত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ PDF ফাইলটো আহি যাব। ডাউনলোড কৰি আপোনালোকে ছেভ কৰি ল'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি নতুন মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিমান লগৰ আছে আৰু আপোনালোকৰ ঘৰৰ পৰিয়ালৰ যদি কোনোবা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত পঢ়ি আছে তেনেহ'লে এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে কিতাপবিলাক পাই যায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।